বুলি জীৱনৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ দেই। এতিয়া আজি আমি যাম চিকেন অলপ আনিবৰ কাৰণে। এইটো মোৰ লগৰ দুইটা মিলি চিকেন আনিব গৈ আছোঁ আৰু অলপ কেঁচা চব্জি বজাৰ কৰি চিকেন অলপ আনি মই খাওঁ আৰু বেংগলোৰৰ পানীৰ অভাৱ, মানুহৰ ঘৰে ঘৰে এনেকৈ পানী দি ফুৰে মানুহৰ টেংকত। মোৰে টেংকি ফুল কৰি দিয়ে পানী। অ' ভাই আজি চিকেনটো কি ষ্টাইলত বনাবি? চিকেনটো বিলাহী দিম, তাৰপিছত আলু দিয়ে, ধনিয়া পাত দিয়ে, মানে খাবা আৰু আজি খাম আৰু দিয়ক বাৰু। ঐ ভাই হেল্ল', কি বজাৰ কৰিম বুলি ওলাই আহিছা ৰুমৰ পৰা? বজাৰ মানে হেৰি চব আছে আৰু চিকেন মছলা ল'ম, তাৰপিছত ধনিয়া পাত ল'ম, এনেকৈ লৈ পেলাই বনাম আৰু। আচ্ছা, এইখিনি বজাৰ কৰিবৰ কাৰণে দুটা মানুহ ওলাই আহিছোঁ মানে নেকি? দুটা মানুহ মানে লাগিবই, এনেই আহিছোঁ আৰু অলপ আচ্ছা জেগাখিনি চোৱা হ'ল ন। আপোনাৰ সন্ধিয়া 6টা বজাৰ ভিউ এয়া বেংগলোৰ। राजकुमार साइकिल, बेंगलोर राजकुमार साइकिल है। এখন দোকানতে বজাৰখিনি লৈ লওঁ। বজাৰখিনি কৰি কেনে ইয়াৰ পৰা চিকেন ল'ম। চিকেন লৈ যাম আৰু লাহে লাহে। ফাইনেলি বহুত ৱেইট কৰাৰ পিছত আমি চিকেন ল'বলৈ সক্ষম হ'লোঁ। আমাৰ ভাই চিকেন লৈ গৈ আছে। অ' ভাই, বেয়া এটা মুডত গৈ আছাচোন। বনাব লাগে মানে চিকেন ল'লাটো? চিকেন ল'লোঁ, বনাব লাগে, খাব লাগে। আমাৰ লগৰ ভাইয়ে আলু কাটিবলৈ ৰেডি হৈয়ে গ'ল। আলু গুচাই আছে। ভিডিঅ' কৰিবই নাপালে, আলু ক'ৰ পৰা আনিলে কি কথা। আৰু এইটো ভিডিঅ' কৰিব লাগে নে? এইটো ভিডিঅ' নহয় আৰু মানে। আৰু আলু কাটা হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ আৰু কি কৰোঁ, কি নকৰোঁ চাই যাব আপোনালোকে। ঐ তই যে অকল আলুকেইটা লৈছা, পিঁয়াজ কিনিবলৈ গৈ? পিঁয়াজটো আনিব পাহৰি দিছোঁ নে? তাতে আছে 4-5টামান পিঁয়াজ। মানে ভিডিঅ' বনোৱা আছোঁ, তাত মানে কি বস্তু ক'ৰ পৰা পাহৰিয়ে আছে। ডাঙৰ পিঁয়াজ দিম নে সৰু দিম? এই দুটা নালাগে, এটা দিলে হ'ব। এই ইমান ডাঙৰ এইডাল পিঁয়াজ। তাৰপিছত ধনিয়া পাত পালি? ধনিয়া পাত আছে। বাছ। ফাইনেলি আমাৰ আলু, পিঁয়াজ, বিলাহী চব কাটি হৈ গ'লে এতিয়া দুছে বনাব ওলাইছে আৰু। মই গেছটো দি লওঁ। এই এনেকৈ পিঁয়াজ খেতি কৰিব বেয়া। পিঁয়াজ বেছি হ'ল ন? কৰি আছে ভিডিঅ' দেখিব মানে খুব মজা মানুহটো। নাই ছাবস্ক্ৰাইবাৰ নাই, কিবা কথা আছে আমাৰ, এনেই মনৰ জহতে বনাই আছোঁ। যদি ভাল লাগিছে লাইক চাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ বনাইছোঁ ভিডিঅ'টো। বেলেগৰ নিচিনা বকিবও নাজানো। আচ্ছা, মাংস আৰু বিলাহী এড কৰিলা। এই আলুটো কি পিছত দিয়া যাব নেকি? আলুটো পিছত দিয়া যাব, ধনিয়া পাত পিছত দিয়া যাব। এতিয়া মাংস বিলাহী দি পাক এটা আনা যাব। আচ্ছা, এইটো চিকেনটোৰ নাম কি বাৰু? কি চিকেন বনাই আছে নাম চিকেনটো? ব্ৰইলাৰ চিকেন। নাম এটা থাকিব ন চিকেনৰ? কিবা এটা নাম? চিকেনৰ নামটো গাঁৱলীয়া চিকেন হয়। আচ্ছা, এইটো গাঁৱলীয়া চিকেন বনাই আছে। গাঁৱলীয়া চিকেন বনাইছে। টমেটো হ'ল নাই চাওঁ ৰ, চালে আৰু ভাতকেইটা খাই দিম। অলৰেডি তৰকাৰীটো হৈ গ'ল। কেমেৰাটোতে লাগি গ'ল, বাচি লওঁ।
চব্জি কৰিবলৈ গাঁৱলীয়া চিকেন তৰকাৰীটো কেনেকুৱা হৈছে কালাৰটো বাৰু ঠিকে আছে এতিয়া সোৱাদটোহে ক'ব আৰু কালাৰটো চাই তৰকাৰীটো সোৱাদ হ'ব যেন লাগি আছে কালাৰটো চাই নহয় সোৱাদটো যোৱাৰ কথা ভালটো লাগিবই না বনাইছে কোনে আচ্ছা বনোৱা মানুহটো ভালটো হেণ্ডচাম পায় হিৰো মেটেৰিয়েল তই বাৰু আজিলৈ গাইজ বাই বাই টাটা ইমানখিনিয়ে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব অলপ ছাপোৰ্ট কৰিলে ভাল পাম আমিও আৰু নতুনকৈ ব্লগ এটা খুলিছোঁ জয় আই অসম গুড নাইট টাটা